ইউপিপিএল দলৰ নেতৃত্বত আমাৰ মানে জনসাধাৰণ ৰাইজে যথেষ্টখিনি কষ্ট ভুগিব লগা হৈছে আৰু ডেইলি মানে ইভেকশ্যন নটিছ আৰু বিটিআৰ চুক্তিতে লিখা আছে এইবিলাক কথাবিলাক লাষ্টত আপোনালোকে এটাই বস্তু দেখিব ইউপিপিএলৰ যিমানখিনি MCLA আছে MLA সকল আছে তেওঁলোকে উপায় নাপায় লাষ্টত কিছুমানে আমাৰ BPF দলত আহিব আৰু যিবিলাকে BPF দলত যোগদান কৰিবলৈ লাজ পায় তেওঁলোকে হয়তো বিজেপি দুইজনে যাব পাৰে কাৰণ তেওঁলোকে ইউপিপিএল হিচাপে যদি ইলেকশ্যন খেলে অহাবাৰ তেওঁলোকে মানে এজনো MCLA আৰু জিকিব নোৱাৰে আৰু এজনো MLA আৰু পুনৰ জিকিব নোৱাৰে তেওঁলোকে নিজৰ ৰাজনৈতিক গাড়ীটো সুৰক্ষা কৰিবৰ কাৰণে উপায় নাপায় আমাৰ BPF দলতে যোগদান কৰিব MCLA সকলে আৰু MLA সকলেও চাওক আজি 14 নম্বৰ চিৰাংদৰ সমষ্টিত ইয়াতে মানে ফেৰেংগা ৰঞ্জিত বসুমতাৰীৰ সমষ্টি হয় আৰু আমাৰ মানে প্ৰাক্তন ডেপুটি চিফ খাম্ফা বৰগাৰী ডাঙৰীয়াৰ মানে সমষ্টি আছিলে এতিয়া খাম্ফা নাই আজি ইয়াতে বহুত মানে ৰাইজে BPF দলত যোগদান কৰিছে আমাৰ আশ্ৰাবাৰী প্ৰাইমাৰীত এটা মানে যোগদান কাৰ্যসূচী লগতে পলিটিকেল এৱাৰনেছ মিটিং আজি ইয়াতে অনুষ্ঠিত কৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি BPF দলৰ প্ৰতি মানে আকৌ মানে আকৃষ্ট হৈ পেলাই আজি যোগদান কৰা আপোনালোকে দেখিছে যে সবেই গম পাই আছে যে এইবাৰ মানে 14 নম্বৰ চিৰাংদৰ সমষ্টিত আমাৰ সকলোৰে মানে জনপ্ৰিয় নেতা আমাৰ BPF দলৰ মুৰব্বী প্ৰাক্তন চিফ হাগ্ৰামা ছাৰে এখন সমষ্টিৰ পৰা মানে প্ৰতিদ্বন্দ্বিতা কৰিব সো ইয়াৰ কাৰণে আজি 14 নম্বৰ চিৰাংদুৱাৰবাসী ৰাইজে যথেষ্টখিনি মানে উৎফুল্লিত হৈছে তেওঁলোকে হাগ্ৰামা ছাৰক ৱেলকাম জনাইছে আৰু হাগ্ৰামা ছাৰে 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব বুলি শুনাৰ লগে লগে আজি ইউপিপিএলৰ মানুহ ভয় আৰু শংকাত ভুগিছে ইউপিপিএলৰ মানুহবিলাক নিৰাশ হৈছে আজি মানে তেওঁলোকে কোনো মতে মানে 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেওঁলোকে জিকিব নোৱাৰে হাগ্ৰামা ছাৰৰ ওচৰত তেওঁলোকে কোনো ধৰণৰ কম্পিটিশ্যন কৰিব নোৱাৰে হাগ্ৰামা ছাৰৰ নাম শুনাৰ লগে লগে প্ৰতিটো গাঁৱৰ ৰাইজ এই সমষ্টিবাসী ৰাইজে আজি মানে বহুত উৎসাহ হৈ আছে আৰু তেওঁলোকে হাগ্ৰামা ছাৰক বিপুল ভোটত মানে জিকাম বুলি কৈ আছে সো ইয়াৰ কাৰণে 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিত মানে ডেইলি আমাৰ যোগদান কাৰ্যসূচী লগতে গাঁৱে গাঁৱে আমাৰ BPF দলৰ মিটিংবিলাক সদায় হোৱা আপোনালোকে পৰিলক্ষিত হৈছে আৰু 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টি যেতিয়া মানে হাগ্ৰামা ছাৰে খেলিব ৰিজাল্টত আপোনালোকে দেখা পাব যে মানে 50%তকৈ বেছি ভোট হাগ্ৰামা ছাৰ অকলে মানে পাবলৈ সক্ষম হ'ব ইয়াতে ইউপিপিএলৰ কোনো নাম গুণ মানে নোহোৱা হৈ যাব কোনো মানে ইউপিপিএলৰ ইয়াতে হাগ্ৰামা ছাৰ লগত কম্পিটিশ্যন কৰিব পৰা যোগ্য ব্যক্তি নাই আপোনালোকে দেখিছে বিগত 5টা বছৰ ইয়াতে মানে আছিলে ৰঞ্জিত বসুমতাৰী তেওঁ ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল যি ধৰণে কথা কৈছিল তেওঁলোকে এটাও মানে কাম কৰিব পৰা মানে তেওঁলোকে উদাহৰণ মানে দেখাব পৰা নাই আৰু ৰাইজক চাকৰি দিয়াৰ কথা তেওঁলোকে কৈছিল চাকৰি দিব পৰা নাই ৰাস্তা ঘাট বনাব পৰা নাই দলং বনাব পৰা নাই মানে প্ৰাইমাৰী হেল্থ চেণ্টাৰ মেডিকেল তেওঁলোকে বনাব পৰা নাই শিক্ষকসকলৰ চাকৰি তেওঁলোকে মানে দিব পৰা নাই সো সকলো দিশত তেওঁলোকে ব্যৰ্থ মানে বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ BTC-বাসী ৰাইজে এটাই মানে উপহাৰ পাইছে সেইটো হ'ল মানে উচ্ছেদৰ জাননী ডেইলি মানে উচ্ছেদৰ জাননী আৰু ফেৰেংগা নামৰ জন আকৌ মানে ৰাইজক ৱাৰ্ণিং দি আছে যে আমি ইভেকশ্যন কৰি আছোঁ আকৌ কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি মানে ইভেকশ্যন উচ্ছেদ আমি কণ্টিনিউ কৰিম বুলি ফেৰেংগাৰ কোৱাৰ পিছত আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজে প্ৰায় মানুহৰ মানে ম্যাদী পাত্তা নাই প্ৰায় মানুহে মানে খাস মাটিত জলাশয়ৰ মাটিত প্ৰায় মানুহে চৰকাৰী মাটিত তেনেকা মানে বসবাস কৰি আছে আজি বহুত বছৰ ধৰি হাগ্ৰামা ছাৰে যেতিয়া চৰকাৰ গঠন কৰিছিল শাসন কৰি আছিল তেতিয়া মানে কোনো আদিবাসী মানুহ এই অঞ্চলৰ মানে আমাৰ মাইনৰিটি মানুহ নেপালী গোৰ্খা মানুহ বা বড়ো মানুহসকলে উচ্ছেদৰ জাননী পোৱা নাছিল তেওঁলোকে শান্তিৰে জীয়াই থাকিবৰ কাৰণে এটা মানে পৰিৱেশ পাইছিল আজি কিন্তু মানে ইউপিপিএল দলৰ নেতৃত্বত আমাৰ মানে জনসাধাৰণ ৰাইজে যথেষ্টখিনি কষ্ট ভুগিব লগা হৈছে আৰু ডেইলি মানে ইভেকশ্যন নটিছ আৰু বিটিআৰ চুক্তিতে লিখা আছে এইবিলাক কথাবিলাক সো ইয়াৰ কাৰণে ৰাইজে আজি পুনৰ মানে ইউপিপিএল দলক মানে ভোট দিবলৈ সাজু নহয় ইউপিপিএল দলক ৰাইজে ইতিমধ্যে মানে তেওঁলোকৰ প্ৰতি যিটো মানে ভাল পোৱা আস্থা আছিলে সেইটো আজি নাইকিয়া হৈ গ'ল আৰু আমাৰ দলৰ পৰা যিজন মানে খাম্ফা বৰগাৰী ডাঙৰ এটা সময়ত BPF দলৰ নেতা আছিল তেওঁ মানে ডেপুটি চিফ আছিল খাম্ফা বৰগাৰী ডাঙৰ
ডাঙৰীয়াক ডেইলি মানে ষ্টেজত বহাই পেলাই UPPL দলৰ মিটিঙৰ সদায় মানে সমালোচনা কৰে চন্দন ব্ৰহ্ম ডাঙৰীয়া BPF দলৰ জ্যেষ্ঠ নেতা আছিল BTCৰ চুক্তিৰ সিগনেটৰী আছিল তেওঁলোকে কিন্তু আজি খাম্ফা বৰগেৰী ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়াক মানে UPPL দলৰ নেতাবিলাকে ডাইচত বহাই পেলাই 17টা বছৰ একো কাম নকৰিলে বুলি সদায় মানে সমালোচনা কৰে সদায় তেওঁলোকৰ ৰাইজৰ মাজত তেওঁলোকে মানে ইনসাল্ট কৰি আছে অপমান কৰি আছে তো ইয়াৰ কাৰণে আমি আজি হাইবলৈ ওলাইছো যিজন ব্যক্তি BPF দলত থাকোঁতে নেতা আছিল আজি UPPL থাকি তেওঁলোকে নেতা হোৱা নাই আজি আৰু তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰৰ লৈ গুচি গ'ল আৰু তেওঁলোকে ভৱিষ্যতত যিমানে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে প্ৰশংসা নকৰক কিয় UPPL দলৰ পৰা চন্দন ব্ৰহ্ম ডাঙৰীয়া খাম্ফা বৰগেৰী ডাঙৰীয়া হিতেশ বসুমতাৰী ডাঙৰীয়া বা বিভিন্ন ৰাজনৈতিক নেতাবিলাকে কেতিয়াও মানে UPPL দলৰ পৰা তেওঁলোকে টিকেট নাপায় আৰু তেওঁলোকে UPPL দলত যোগদান কৰাৰ পিছত UPPL দলে তেওঁলোকক পদবীও দিয়া নাই এতিয়ালৈকে কোনো মৰ্যাদা দিয়া নাই কোনো পদবী দিয়া নাই আৰু তেওঁলোকৰ কথাটো UPPLৰ মানুহবিলাকে মানে কোনো ধৰণৰ গ্ৰহণ কৰে তেওঁলোকক মানে UPPL দলে সদায় মানে BPF দলক গালি পাৰিবৰ কাৰণে ব্যৱহাৰ কৰি আছে ইয়াতকৈ বেছি আৰু তেওঁলোকক UPPL দলে বিশ্বাসক লোৱা মানুহে প্ৰমোদ বড়ো ডাঙৰীয়া পৰিৱৰ্তনৰ নামতহে ভোট দিছিল তেওঁলোকে BTR চুক্তি কৰিলে BTR চুক্তি কৰাৰ পিছত মানে তেওঁলোকে কৈছিল চৰকাৰ পৰিৱৰ্তন হ'ল ইয়াৰ মানে বিনিময়ত আমাৰ মানে শিক্ষিত ল'ৰা ছোৱালী চাকৰি বাকৰি পাব প্ৰত্যেকজন মানুহক মাটিৰ ম্যাদী পাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছত 2021 চনৰ পৰা তেওঁলোকে মানে কথা কোৱাটো মানে ৰাখিব নোৱাৰিলে তেওঁলোকে বিপৰীত কাম কৰা আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকজন আমাৰ দুখীয়া দৰিদ্ৰ খিলঞ্জীয়া বড়োসকল ভূমিপুত্ৰ বড়োসকলৰ ওপৰত মুছলিম মাইনৰিটিৰ ওপৰত আদিবাসীসকলৰ ওপৰত মাইনৰিটিৰ ওপৰত বা আমাৰ গোৰ্খাসকলৰ ওপৰত বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত মানে BTR চৰকাৰে কণ্টিনিউ মানে উচ্ছেৰৰ জাননী দিয়াহে আমি দেখিছোঁ তেওঁলোকে কয় কিবা এটা কৰে কিবা এটা কথা আৰু কামৰ মাজত কোনো মিল নাই তেখেতসকলৰ চ' ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে কোনো দিনা আৰু বিশ্বাস নকৰে তেওঁলোকে অসম্ভৱ কথাবিলাক ৰাইজক কৈছিল যে এটা ভোটৰ বিনিময়ত চাকৰি দিয়াৰ কথা কৈছিল আমাৰ নৱ প্ৰজন্ম যুৱ প্ৰজন্মৰ কাৰণে আজি ক'ত গ'ল চাকৰি দিয়া আজিতো 5টা বছৰ সম্পূৰ্ণ হৈ গ'ল এক মাহ পিছত 1.5 মাহ পিছতে আমাৰ ইলেকশ্যন আহি যাব আমাৰ ইলেকশ্যনৰ নটিচ আহি আছে চ' আজি তেওঁলোকে কথা দি পেলাই কথা ৰাখিব নোৱাৰিলে যাৰ ফলত আজি হাগ্ৰামা ছাৰে ভাল আছিল হাগ্ৰামাৰ শাসনৰ দিনত কোনো ৰাইজে কান্দিব লগা হোৱা নাছিল আজি বড়ো ৰাইজে কান্দিব লগা হৈছে হাগ্ৰামা ছাৰৰ শাসনৰ দিনত আদিবাসী মানুহ এই অঞ্চলৰ গোৰ্খা মানুহ মাইনৰিটি মুছলিম বা অসমীয়া ভাষী বিভিন্ন বঙালী মানুহ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ কেতিয়াও মানে উচ্ছেৰৰ জাননী পোৱা নাছিল কিন্তু সকলোৱে আমাৰ BTCৰ নাগৰিক হয় সকলোৱে আমাৰ ভূমিপুত্ৰ হয় সকলোকে শান্তিৰে জীয়াই থাকিবৰ কাৰণে হাগ্ৰামা ছাৰে সকলোকে অধিকাৰ দিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ সৰ্বসাধাৰণ ৰাইজৰ অধিকাৰটো তেওঁলোকে কাঢ়ি লৈ গৈছে ইয়াৰ কাৰণে প্ৰমোদ বড়ো পাৰ্টিক UPPLক কোনো ৰাইজে ভাল নাপায়